কাৰণ তাইৰ যিটো এক্সাম যিটো ৰিজাল্ট এইটো আৰু ভালকে হোৱাৰ কথা আছিল কিন্তু হোৱা নাই যাৰ এটা প্ৰব্লেম হৈছে অসুস্থ হৈ যোৱাৰ কাৰণে ভালকে পৰীক্ষাটো দিব পৰা নাই যাৰ কাৰণে ইমান আশা কৰা মতে ৰিজাল্টটো হোৱা নাই আসসালামু আলাইকুম প্ৰিয় ভিউৱাৰ্ছ মই আছো বৰ্তমান বৰপুখুৰী ভূঞানগৰত আৰু ইয়াৰে এজনী ছোৱালীয়ে ভাল এটা ৰিজাল্ট কৰিছে মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ কাৰণে তাইক আমি সমজুৱা যুৱকসকলে মিলি এটা সম্বৰ্ধনা দিয়াৰ কাৰণে আমি ইয়াত উপস্থিত হৈছো সকলোৱে কাৰণ আমাৰ উদ্দেশ্য হ'ল দুখীয়া ছাত্ৰ ছাত্ৰীসকলে বা ভাল ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসকলক সামাজিকভাৱে সম্বৰ্ধনা দি অহা জেনেৰেশ্যনৰ কাৰণে সবক হিচাপে অনুপ্ৰেৰণা হিচাপে ৰাখি থোৱাটো আমাৰ উদ্দেশ্য যাতে এইটো চাই সকলোৱে অনুপ্ৰেৰণা পায় যাতে অহা জেনেৰেশ্যনে এইটো উপলব্ধি কৰিব পাৰে যে আমিও যদি ভালদৰে লিখা পঢ়া কৰোঁ ভাল নাম কৰিব পাৰোঁ তেতিয়াহ'লে আমাকো এনেকৈ ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত দিব আমাৰো নাম হ'ব সকলোৰে এনেকৈ সুনাম হ'ব গতিকে আমি এই সুনাম অৰ্জন কৰা যি ছোৱালীজনী যিজনীয়ে মেট্ৰিকত কঠোৰ পৰিশ্ৰম কৰিছে একেবাৰে দুখীয়া ফেমিলিৰ পৰা অহা আপোনালোকে দেখিছে ঘৰৰ যি কণ্ডিশ্যন দেউতাই ডেইলি হাজিৰা কাম কৰা মানুহ এনেকুৱা পৰিৱেশত থাকি ঘৰুৱা কাম কাজ কৰি তথাপিও ছোৱালীজনীয়ে মোটামুটি ভাল এটা ৰিজাল্ট কৰিছে এতিয়া এই ছোৱালীজনীক সম্বৰ্ধনা দিয়াৰ কাৰণে আমি অনুৰোধ কৰিম ইমৰানক যাতে ইমৰানে এটা ফুলাম গামচাৰে ছোৱালীজনীক উৎসাহ দিয়ে দ্বিতীয় আৰু এটা কলমেৰ দি তাইক আমি সম্বৰ্ধনা জনাম মোহাম্মদ আনোৱাৰ হুছেইন ভূঞাক যাতে তেখেতে এটা কলম দি ছোৱালীজনীক উৎসাহিত কৰে এতিয়া অলপ মিঠাই দি সম্বৰ্ধনা জনাব নজৰুল হুছেইনে এইখিনি কৰাৰ উদ্দেশ্য মই আগতে ক'লো কাৰণ এই ছোৱালীজনীৰ আৰ্থিক অৱস্থা খুবেই বেয়া তথাপিও কষ্ট কৰি মেট্ৰিক ৰিজাল্টটো ভাল এটা ৰূপ দিছে ভাল এটা পৰিৱেশ আনিছে যাৰ কাৰণে আমি তাইৰ ওচৰত আহিছো এতিয়া কেনেকৈ পঢ়িছে কি পৰিৱেশত পঢ়িছে অলপ 1 মিনিট মান জানিবলৈ চেষ্টা কৰিম তোমাৰ নাম শাহনাজ বেগম দেউতাৰ নাম মোহাম্মদ চানমিয়া কোন স্কুলৰ পৰা পৰীক্ষা দিছিলা আব্দুল আসিফ গাৰ্লছ হাই স্কুল আচ্ছা যেনেকৈ পৰীক্ষা দিছা যিটো ৰিজাল্ট তোমাৰ হৈছে তাত তুমি সন্তুষ্টিত নে আৰু ভাল হোৱাৰ ইচ্ছা আছিল আৰু ভাল হোৱাৰ ইচ্ছা আছিল কিয় হোৱা নাই কিবা অসুবিধা পাইছিলা নেকি ঘৰৰ কাম কৰি হৈছে মই আচ্ছা তোমাৰ যে পৰীক্ষাটো দিছা যে ৰিজাল্টটো যে হৈছে এই ৰিজাল্টৰ কাৰণে তথাপিও আলহামদুলিল্লাহ তুমি যেটা ৰিজাল্ট কৰিছা সামাজিকভাৱে আমি সুখী হৈছো জানি পেলাই যে তুমি এনেকুৱা পজিশনত পাছ কৰিছা গতিকে এই পাছ কৰাত সবতকৈ বেছি কাৰ অৰিহণা আছে কোনে হেল্প কৰিছে তোমাক কোনে সহায় কৰিছে আদমু স্যাৰ আৰু সিৰাজু স্যাৰে মোক হেল্প কৰিছিল আৰু ঘৰৰ এই তেখেতসকলটো কৰিব স্কুলীয়া টিচাৰ গতিকে তেখেতসকলে দায়িত্ব হৈছে ষ্টুডেণ্টক হেল্প কৰা ইয়াৰ বাহিৰে আৰু কোনোবা ঘৰুৱা পৰিৱেশত মা কৰিছিলে মোক বহুত হেল্প কৰিছিলে মা গৰু বেছি ছাগল বেছি মোক পঢ়াইছিলে বহুত এতিয়া আৰু পঢ়াৰ ইচ্ছা আছে আছে এতিয়া যিসকল ল'ৰা ছোৱালীয়ে আগলৈকে পৰীক্ষা দিব যিসকল ক্লাছ 10ত আছে তুমি যেনেকৈ কষ্ট কৰি পঢ়িছা তেখেতসকলক কি ক'বা কেনেকৈ পঢ়িলে পাছ কৰিব পাৰিব তোমাৰ নিচিনাকৈ যাতে ভালকে পঢ়িব পাৰে যাতে মোবাইল নাচায় সময়টো যাতে কিতাপৰ লগত লগায় তেনেকুৱা এটা কৈ দিয়া যাতে যিসকলে অহাবাৰত পৰীক্ষা দিব মোবাইলটো নাচালে এনেকে ভালকে পঢ়িব পাৰিব তুমি কিমান সময় পঢ়িছিলা মই 8টাৰ পৰা 11টা লৈকে পঢ়িছো টোটাল একদিনত কিমান ঘণ্টা পঢ়িছিলা একদিনত 4 ঘণ্টা পঢ়িছো মই পাৰ ডে 4 ঘণ্টা কি পঢ়িছিলা তে তুমি অনুৰোধ কৰিবা যাতে অহা যিবোৰ ক্লাছ 10 ৰ জেনাৰেশ্যন আছে অহা জেনাৰেশ্যনক তুমি এইটো পৰামৰ্শ দিবা যাতে তেখেতসকলৰ 4 ঘণ্টাকৈ ডেইলি পঢ়ে তেতিয়াহ'লে পাছ কৰিব পাৰিব পাৰিব আৰ্থিকভাৱে তুমি কিবা কাৰোবাৰ ওচৰত বা কোনো ধৰণৰ হেল্প বিচাৰা নেকি ছ'চিয়েল মিডিয়াৰ পৰা বিচাৰো মই আচ্ছা ঠিক আছে গতিকে মই এই ছোৱালীজনীৰ কাৰণে যিবোৰ ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো চাই আছে গতিকে আপোনালোকে যিটো পৰিৱেশৰ ছোৱালী যদি সম্ভৱত হয় আপোনালোকে অলপ খেয়াল ৰাখিব এই আশা কৰি আজি ইমানতে অন্ত কৰিলো ধন্যবাদ